নমস্কাৰ বন্ধুসকল, আপোনালোকে ভাবিছে নেকি এখন কম দামত লো মেইনটেনেন্স পেট্ৰল গাড়ী ল'ব? যদি ভাবিছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এইখন হৈ গ'ল 2010 সুইফট ডিজায়াৰ ZXi মডেলটো হয়, টপ মডেলটো হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। নগল গাড়ীখন একদম আপোনাৰ ধুনীয়া, আপোনাৰ ঠিক ঠাক কণ্ডিশ্যনতে আছে। হালকা ফুলকা গাড়ীখনত দাগি দুগা আছে, তেনেকুৱা মেজৰ আপোনাৰ গাড়ীখনত দাগি নাই। যেনেকৈ এইবোৰ সৰু সুৰা আপোনাৰ দাগি আছে, ইমান আপোনাৰ ভিজিবল নহয়। তেনেকুৱা বেছি আপোনাৰ মেজৰ আপোনাৰ দাগি দুগা নাই, তেনেকুৱা সৰু সুৰা গাড়ীখনত দাগি দুগা আছে। গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে। চাওক, আমি পলিচ কৰাই দিছোঁ ইণ্টেৰিয়ৰটো, হ'লেও কণ্ডিশ্যন আপ একদম তাৰ ধুনীয়া হৈ আছে। বডিত ধৰিবা গাড়ীখন চলালেও কোনো ধৰণৰ আপোনাৰ চাউণ্ড নাই। তাৰপৰা ড্ৰাইভাৰ যোনটো ছিট কভাৰ আছে, অকণমান এইটো অলপমান ফটা আছে, সৰু আৰু বেছিকৈ মেজৰ নহয়। লৈ পেলাই আপুনি সলাবলগীয়া নহয়, হালকা ফুলকা অলপমান ছিট কভাৰটো ফাটা আছে। বাকী গাড়ীখনত তেনেকুৱা ভিতৰত আপোনাৰ কৰাবলগীয়া কোনো ধৰণৰ কাম নাই। তাৰপৰা ইয়াৰ ভিতৰত আপোনাৰ মেটিংবিলাক চাওকচোন, এইবিলাক আপোনাৰ আফটাৰ মাৰ্কেট লগোৱা যায়। এইবিলাক 4-5 হাজাৰ টকা, এইটো লগাওঁতে 5 হাজাৰমান টকাৰ খৰচাই আহে এনেকৈ মেটিং লগাওঁতে। তাৰপৰা আকৌ আপোনাৰ এইটো লগোৱা আছে, মানে টকা 6-7 হাজাৰ টকা ধুনীয়াকৈ গাড়ীখনত কাম কৰোৱা আছে। তাৰপৰা গাড়ীৰ দৰ্জাবিলাক আপোনাৰ 4টা দৰ্জা আপোনাৰ চিল আছে, এই পেষ্টিংবিলাক চালেই গম পাব। গোটেই গাড়ীখন চিল আছে। তাৰপৰা টপ মডেলটো যিহেতু আপোনাৰ এলয় হুইলো লাগি আছে গাড়ীখনত, আৰু টায়াৰকেইটা লাইফ আপোনাৰ 30% লাইফ আছে। আগৰ হওক পিছৰ হওক গোটেইকেইটা টায়াৰতে আপোনাৰ 30% আপোনাৰ লাইফ আছে। আৰু গাড়ীখনত ধৰা কোনো ধৰণৰ আপোনাৰ লাষ্টিং ইছ্যু নাইকিয়া। আৰু গাড়ীৰ নাম্বাৰটো চাই লওক, AS01AN5039, 2010ৰ গাড়ী হয়, কিন্তু আপুনি টেক্সটো আপডেট কৰি দিছোঁ 2030লৈকে। ZXi মডেলটো টপ মডেলটো হয়, চুইফট ডিজায়াৰ ZXi। বেক চাইডৰ পৰা গাড়ীখন ধুনীয়াই হৈ আছে। বেক চাইডৰ ছিট কভাৰকেইটা চাওক, ছিট কভাৰকেইটা একদম তাৰ ধুনীয়া হৈ আছে। আপোনাৰ এডজাষ্টেবল আপোনাৰ ৰিয়াৰ হেডৰেছো আছে গাড়ীখনত। আপোনাৰ বেক চাইডে আপোনাৰ এইটো চাওক, আপোনাৰ মিউজিক ছিষ্টেমো আছে বেকতো। ইণ্টেৰিয়ৰটো চাই লওক বন্ধুসকল, ইণ্টেৰিয়ৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে, একদম পূৰা চিকচিকীয়া হৈ আছে। এনেকুৱা হোৱা নাই যে গাড়ীখনৰ ইণ্টেৰিয়ৰটো পূৰা ৰাফ হৈ গৈছে, তেনেকুৱা হোৱা নাইকিয়া। এবাৰ গাড়ীখন আপোনালোকক ষ্টাৰ্ট দি দেখাই দিছোঁ, চাওক। এটা চেল্ফতে গাড়ীখন ষ্টাৰ্ট লৈছে। ৰানিংটো চাই লওক, 73,293 গাড়ীখন আপোনাৰ ৰানিং হৈছে। তাৰপৰা ৰানিংটোতো ৰানিঙেই, তাৰপৰা গাড়ীখনত বৰ্তমান আমাৰ AC ৰানিং হৈ আছে। চাওক, এইটো AC অন হৈ আছে, গাড়ীখন অট'মেটিক AC আছে। আৰু AC ৰানিং হৈ থাকোঁতে আপোনাৰ গাড়ীখনৰ RPMটো চাওক। সাধাৰণতে ডিজায়াৰ RPMটো এনেকুৱা থাকিব লাগে 1000 RPMত উইথ AC ৰানিং। যদি গাড়ীখনত AC ৰানিং হৈ থাকোঁতে RPMটো বোলে আপ এণ্ড ডাউন হৈ আছে, তেতিয়াও গম পাব গাড়ী ইঞ্জিন ৰিলেটেড কিবা প্ৰব্লেম আছে। তাৰপৰা আমি গাড়ীখনৰ ইঞ্জিনটো আপোনালোকক খুলি দেখাই দি আছোঁ। যদি গাড়ীখনৰ ইঞ্জিনটো খোলোতে ডিপ ষ্টকৰ পৰা যদি ধোঁৱা মাৰে, তেতিয়া গম পাব গাড়ীত প্ৰব্লেম আছে। তাৰপৰা যদি গাড়ীখন ইঞ্জিনটো আপুনি হাত ৰাখি চাব, যদি বেছিকৈ ভাইব্ৰেশ্যন কৰে, তেতিয়াও গম পাব গাড়ীৰ ইঞ্জিনত প্ৰব্লেম আছে বা বেক চাইডে ধোঁৱা মাৰে। সেইবিলাক বস্তু সাধাৰণতে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে চাই ল'ব। কাৰণ কি হয়, গাড়ী মিচিং ইঞ্জিন ৰিলেটেড প্ৰব্লেম থকা গাড়ী মানে বহুত সস্তাত মাৰ্কেটত পোৱা যায়। কাৰণ এজন অ'নাৰেও নিবিচাৰে যে এনেকুৱা বেয়া গাড়ী এখন চলাওঁ, তেওঁলোকে সদায় মানে গাড়ীখন বেছি দিব বিচাৰে। তো এইবিলাক বহুতখিনি কথা আছে, বিশেষকৈ পুৰণা গাড়ী এখন লওঁতে। 10 বছৰ 15 বছৰ পুৰণা গাড়ী এখনতে এইবিলাক বস্তু সদায় চাই ল'ব লাগিব। গ্লাছখন চাওক, গ্লাছখন অকণমান ব্ৰেক আছে, এই বস্তুটো আমি সলাই দিম। এইটো লাষ্টত আমি ডিছকাছ কৰি ল'ম লাগিলে গাড়ীখন লোৱা সময়ত। তাৰপৰা গাড়ীখনৰ প্ৰতিটো ফিচাৰ্ছ আপোনাৰ ৱৰ্কিং হৈ আছে। এইবিলাক চাওক, লাইটবিলাক আপোনাৰ ৱৰ্কিং হৈ আছে, আৰু প্ৰতিটো ফিচাৰ্ছে ধৰা গাড়ী এইবিলাক ৱৰ্কিং হৈ আছে। এনেকুৱা হোৱা নাই যে ৰূপ চুপ চাই লওক, কোনো ধৰণৰ আপোনাৰ দাগি চাগি নাই। মানে ইণ্টেৰিয়ৰটো একদম নিট এণ্ড ক্লিন হৈ আছে, চাফা হৈ আছে। আৰু বেক চাইডে গাড়ীখনৰ বক্স চক্সো আছে, এইবিলাক চাই লওক। ভিতৰৰ পৰা সোমালে এনেকুৱা ফিল নহয় যে গাড়ীখন বহুত বেছি পুৰণা হৈ গৈছে বা আপডেটেড হৈ গৈছে। তাৰপৰা ইঞ্জিনত আপোনাৰ যোনবিলাক ষ্টিৰিঙত এইবিলাক কণ্ট্ৰল আছে, চাই লওক বন্ধুসকল। ইয়াত আপোনাৰ ভলিউমবিলাক আপ এণ্ড ডাউন কৰিব পাৰিব, মিউট কৰিব পাৰিব আৰু সলাব পাৰিব মিউজিকটো। এইবিলাক আপোনাৰ চব ফিচাৰ্ছে আছে গাড়ীখনত। ষ্টিৰিং কভাৰো লাগি আছে। তাৰ মালিকে মানে যোনে আছিলে, যাৰ আছিল গাড়ীখন, ধুনীয়াকৈ আপোনাৰ এইবিলাক কাম কৰাই থৈ দিছে। তাৰপৰা আপোনাৰ এইবিলাকো আপোনাৰ ৱৰ্কিং হয়, চাওক আপোনাৰ মিনাৰবিলাক ইয়াতে আপুনি এডজাষ্ট কৰিব পাৰিব। এনেকুৱা হোৱা নাই যে এইবিলাক বস্তু বেয়া হৈ গৈছে, কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। এতিয়া আমি গাড়ীখনৰ ইঞ্জিনটো দেখাই আছোঁ বাৰু। চাই লওক বন্ধুসকল, গাড়ীখন বৰ্তমান ষ্টাৰ্টত আছে। ইঞ্জিনটো চাই লওক, আপোনাৰ হাতখন চাওক মোৰ, কোনো ধৰণৰ আপোনাৰ গাড়ীখনত ভাইব্ৰেশ্যন নাইকিয়া। গাড়ীখনত ইঞ্জিনটো একদম আপোনাৰ স্মুথ আছে। এইবিলাক চাওক, কোনো ধৰণৰ আপোনাৰ বেক নাই। সাধাৰণতে পুৰণা গাড়ী এখন হ'লে ইঞ্জিনটো আপোনাৰ সাধাৰণতে গাড়ীখন চাবই লাগে, কাৰণ 90% গাড়ীত কি হয়, গাড়ীখনত মিচিং হয়, পূৰা একদম ভাইব্ৰেশ্যন হয়, কপে। কোনো ধৰণৰ গাড়ীখনৰ ইঞ্জিনত নইজ নাই। আপোনাৰ গাড়ীখনৰ এফ্ৰণ্টবিলাক চাই লওক, এফ্ৰণ্টবিলাক আজিলৈকে বনোৱা হোৱা নাই, ব্ৰেক হোৱা নাই। এইবিলাক আপুনি চালেই গম পায়। এইবিলাক চিলিংবিলাক চাওক, ব্ৰেক হৈ থাকিলে ভাঙা কৰা আপোনাৰ চিন থাকে বা বনোৱা ৰিপেয়াৰিঙৰ চিন থাকে। তেনেকুৱা কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল গাড়ীখনত ইছ্যু নাইকিয়া। বনেটখন চাই লওক বন্ধুসকল, বনেটখন আপোনাৰ গোটেই গাড়ীত বনেট আপোনাৰ চিল আছে। এইবোৰ চাই লওক, পেষ্টিংবিলাক চাই লওক, এই বনেটখনত আপোনাৰ চিল আছে। বেটেৰী চেটেৰী কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। আপুনি ষ্টাৰ্ট দিওঁতে গাড়ীখনৰ চব গোটেই বস্তুটো গম পাইছেই, কিন্তু গাড়ীৰ ইঞ্জিনটো একদম আপোনাৰ ধুনীয়া হৈ আছে, একদম পূৰা স্মুথ হৈ আছে গাড়ীৰ ইঞ্জিনটো। চাই লওক বন্ধুসকল, গাড়ীখন আমি
বৰ্তমান চলাই আছোঁ। কোনো ধৰণৰ গাড়ীখনত বডিত আপোনাৰ ৰেটলিং চাউণ্ড নাইকিয়া আৰু ছাছপেনশ্যনৰ চাউণ্ড একদম আপোনাৰ ধুনীয়া হৈ আছে। মানে ছাছপেনশ্যন বা কোনো ধৰণৰ আপোনাৰ গাড়ীত চাউণ্ড নাপায় গাড়ীখন চলালে কৰিলে। বাকী এচি চেচি ৰানিং আপোনাৰ একদম কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। গাড়ীৰ এচি বৰ্তমান এচি চলাই আছোঁ, এচি কণ্ডিশ্যন ধুনীয়া হৈ আছে। অলপমান জাষ্ট অফ ৰোডিং কৰি ৰাখি দিওঁ বেয়া ৰাস্তাত গাড়ীখন অকণমান। এইটো আমাৰ ঘৰৰ ফালে সোমোৱা ৰাস্তাটো হয়। আৰু গাড়ীখন ধৰিব আপোনাৰ কোনো ধৰণৰ বডিটোত চাউণ্ড নাইকিয়া বিলাকত বেয়া ৰাস্তাত গ'লেও তলত ধৰা কোনো চাউণ্ড নাপায়। চকা টকাৰ কাম চাউণ্ড টাউন নাই গাড়ীত একদম ধুনীয়া হৈ আছে। বডি চডি চাউণ্ড ধুনীয়া হৈ আছে। আমাৰ গাড়ীখনত আপোনাৰ এইবিলাক বহুত ফিচাৰ্ছ আছিল, সেইবিলাক বহুত পুৰণা গাড়ী না, এইবিলাক আমি ইমান গম পোৱা নাই বাৰু। অট'মেটিক এচি এচিটো গাড়ীখনত আছেই, তাৰপৰা এইবিলাক FM আছে AM আছে, এইকেইটা কি বস্তু বাৰু গম পোৱা নাই। যদি আপোনালোকে জানে আমাক কমেণ্ট কৰি জনাব এইকেইটা কি হয়, কেনেকৈ এইকেইটা চলায়। তেতিয়া দিনত ইয়াত CD লাগি আছিলে গাড়ীখনত, এইবোৰ চব CD চব মানে আপোনাৰ চব ফিচাৰ্ছে আছিল গাড়ীখনত তেতিয়া দিনৰ হিচাপত। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখন আমি ধুনীয়াকৈ গাড়ীখন চাৰি চাইডৰ পৰা দেখাই দিলোঁ। গাড়ীখনত কেনেকুৱা কি আছে, কি কথা কি বতৰা। গাড়ীখন 2010ৰ গাড়ী হয় আৰু গাড়ীখনত চকাৰ ছাছপেনশ্যন গাড়ীত একদম আপোনাৰ ধুনীয়া হৈ আছে। গাড়ীৰ ছাছপেনশ্যন একদম A1 হৈ আছে। চলালে গাড়ীখনত ভিতৰৰ পৰা কোনো ধৰণৰ আপোনাৰ নইজ নাপায়। ছিট কভাৰ আমি দেখাই দিলোঁ গাড়ীখনত। ইঞ্জিনৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে আৰু বেক চেক নামাৰে। গাড়ীখন পেট্ৰল হয়, ডিজেল হ'লে আৰু অলপ গাড়ীবিলাকৰ দামবিলাক কমি যায়। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়, 2010ৰ গাড়ী হয়। 10ত সাধাৰণতে টেক্সটো ফেইল হৈ যায়, কেতিয়াবা কি হয় গাড়ীবিলাকৰ তেতিয়া দামবিলাক কমি যায়। কিন্তু আমি গাড়ীখনত টেক্সটো আপডেট কৰা আছে, 2030লৈকে গাড়ী টেক্স আপডেট আছে। ইঞ্চুৰ পলিউশ্যন চব গাড়ীখন আপডেট হৈ আছে। আপুনি ল'লে আমি গাড়ীখন ট্ৰান্সফাৰ কৰাই দিম। গাড়ীখনৰ গ্লাছখন অকণমান জাষ্ট ব্ৰেক আছে। যদি এনেকৈ গাড়ীখন ব্ৰেক থকা গ্লাছতে লয় 1,42,000 টকা দি গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। যদি বোলে ভাবে গ্লাছখন আমি লগাই কৰি দিম আৰু সৰু সুৰা যি খুচুৰা অকণ দাগি দুগা আছে কামখিনি কৰাই দিম, আপোনালোকে 1.5 লাখ টকা দি গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলীয়াগাঁও পিয়াৰ মটৰ্ছ, নহ'লে আপুনি মোক তলত দিয়া নম্বৰটোত কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আপডেট দি আপোনালোকক থাকিব পাৰোঁ। ধন্যবাদ।